অসমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকলে 2024 চনত HSLC এক্সাম যেটো ইংৰাজী বিষয় আছে এই ইংৰাজী বিষয়ৰ যিবিলাক MCQ কুৱেশ্যন প্যাটাৰ্ন আছে এটোৰ বিষয়ে আলোচনা কৰিম তোমালোকে নিজৰ কুৱেশ্যন পেপাৰটো উলাই লোৱা এতিয়া আমি আহি গলো ফাইনালি যেহেতু 2024 চনৰ যেটো ইংলিশ পেপাৰ ইংলিশ এক্সাম কমপ্লিট হৈ গল তোমালোকে পলম নকৰি এতিয়া কুৱেশ্যন প্যাটাৰ্নটো উলাই লোৱা আমি যিবিলাক MCQ কুৱেশ্যন আছে হেতুৰ বিষয়ে আজি তোমালোকক বুজাই দিব নোৱাৰো ইমান সম্ভৱ নহয় তোমালোকে জাস্ট চাই যাবা মই কৰি আছো এতিয়া আমি উলাই আছো এয়া কুৱেশ্যনখন চোৱা 1 নম্বৰৰ যেটো কুৱেশ্যনৰ এনসাৰ হ'ব এনসাৰ আছে B আৰু 2 নম্বৰটো হ'ব C 3 নম্বৰটো হ'ব B 4 নম্বৰটো হ'ব D 5 নম্বৰটো হ'ব A 6 নম্বৰটো হ'ব D 7 নম্বৰটো হ'ব A 8 নম্বৰটো হ'ব A 9 নম্বৰটো হ'ব A 10 নম্বৰটো হ'ব A 11 নম্বৰটো হ'ব D 12 নম্বৰটো হ'ব B 13 নম্বৰটো হ'ব B 14 নম্বৰটো হ'ব B 15 নম্বৰটো হ'ব A 16 নম্বৰটো হ'ব C 17 নম্বৰটো হ'ব D C 18 নম্বৰটো হ'ব D 19 নম্বৰটো হ'ব A 20 নম্বৰটো হ'ব D 21 নম্বৰটো হ'ব D এতিয়া 22 নম্বৰত আহি গলো 22 নম্বৰটো হ'ব A 23 নম্বৰটো হ'ব B 24 নম্বৰটো হ'ব A 25 নম্বৰটো হ'ব A 26 নম্বৰটো হ'ব C এতিয়া 27 নম্বৰত আহি গলো 27 নম্বৰটো হ'ব B 28 নম্বৰটো হ'ব B 29 নম্বৰটো তোমালোকে কমেন্ট কৰি জনাই দিবা এতিয়া 30 নম্বৰত গৈ আছো 30 নম্বৰটো হ'ব A 31 নম্বৰটো হ'ব D আৰু 32 নম্বৰটো তোমালোকে জনাই দিবা 33 নম্বৰটো হ'ব C 34 নম্বৰটো হ'ব D 35 নম্বৰটো হ'ব A 36 নম্বৰটো হ'ব B 37 নম্বৰটো হ'ব B এতিয়া আমি 38 নম্বৰত গৈ আছো 38 নম্বৰটো হ'ব C 39 নম্বৰটো হ'ব B ডিৰেকশন আকৌ ডিৰেকশন দিছে 42 নম্বৰৰ পৰা 45 নম্বৰলৈকে এইখিনি চাই আমি কুৱেশ্যন কেইটা কৰিব লাগিব এতিয়া আমি আহি গলো ফাইনালি 42 নম্বৰত 42 নম্বৰটো হ'ব B 43 নম্বৰটো হ'ব A 44 নম্বৰটো হ'ব C 45 নম্বৰটো হ'ব C আজি এইখিনি আছিল 45 ৰ যিখিনি MCQ ৰ কুৱেশ্যন আছিল এইখিনি বিষয়ে আলোচনা কৰিলো কিবা নহয় কিবা তোমালোকে অৱগত হ'ব পাৰিবা সো আজি ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো যদি ভিডিওটো ভাল লাগে তেনহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিও লাগিলে আপোনালোকে কমেন্ট কৰি জনাওক